Hello friends, welcome back to my YouTube channel. আৰু সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো আজি মই ঘৰত আছোঁ আৰু বাহিৰত পাৰ্টি চাৰ্টি চলিব আজি মেজি চেজি বনাই আছে। তো এতিয়া তাত যাম। তো ব'লা। তো ঘৰৰ বাকী মানুহবিলাক সব পথাৰতে আছে, মেজি বনোৱা তাতে আছে। এইফালে আইতা আছে, কাম কৰি আছে। তো এতিয়া ব'লা আমি যাওঁ তাত। তো ব'লা তাত গৈ লগ পাই আছোঁ। তো আমাৰ মেজি ইয়াত বনোৱা হৈছে। ৰাতিৰ কাৰণে এতিয়া মেজিত চোৱা লাইট চাইট ফিটিং কৰি আছে। ইয়াত জুই জ্বলাইছে আৰু ভোজ বনাবলৈ। তো এইটো গাহৰি এইটো বইল কৰা হৈছে ফাৰ্ষ্টে, তাৰপিছত কাটি বনাব। তো অলপ বেয়া লাগিছে আৰু আনকালে মই ঘৰত থাকোঁ, মেজিটো বহুত ওখ বনাওঁ। মানে এইবছৰ খৰি আনিব তেনেকৈ মানুহ নাছিল, তো ঘৰটো কালি আহিছোঁহে। তো সেইটো কাৰণে মেজিটো এইবাৰ বেছি ওখ নহ'ল চোৱা। তো যোৱা বছৰ কোনটো বনাইছিলোঁ তোমালোকক দেখাইছোঁ, তোমালোকে চোৱা। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো। তো গাহৰি খৰিকাত শিঙি থকা হৈছে, পুৰা খৰিকা দি আজি গাহৰি পুৰি খাম। মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা, ৰঙে ৰখে ভৰিল। তো এতিয়া চোৱা পিছফালে পুৰা ভোজ সিজাই থকা হৈছে। আৰু এইটোৰ মেজিটো লাইট চাইট লগাই দিছোঁ, হোম চম জ্বলাই দিছোঁ। সেইটো চোৱা কি কি বনাই আছে তোমালোকক দেখাই আছোঁ ব'লা। এইটো গাহৰি পুৰি আছে। এইটো কুকুৰাৰ জোল হৈ গ'ল। এতিয়া এইটো গাহৰি বনাব লৈছে। ইয়াত পাপাহেঁতি মাইক ফিটিং কৰি আছে ৰাতিৰ কাৰণে এতিয়া। তো এইটো বক্স চক্স গোটেই লগাই ৰেডি। এইটো চোৱা গোটেই মেজিটোত লাইট লগাই দিছোঁ, কি ধুনীয়া লাগিছে। কি কৰি আছো? এইটো মেজিটো মানে আমি ওচৰ চুবুৰীয়া মিলি বা গাঁৱৰ লগত খোৱা নাই, এইটো আমি অকল আমাৰ পৰিয়াল, আমাৰ ফেমিলিয়ে বনোৱা হয় এইটো মেজিটো। তো আমাৰ ফেমিলি মানে একেলগ হৈ পিনি পাৰ্টিটো খাওঁ আৰু। তো এইটো ভোজ চোজ বনাই থকা হৈছে আৰু বাকী দেখাই আছোঁ খোৱা টাইমত। Oh yeah,
আহিছা? তো এতিয়া ময়ো খানাটো খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আমাৰ অসমীয়াৰ বিহু বুলি ক'লে ৰহি আৰু গাহৰি মাংসই মেইন। তো খুৰীহঁতি ৰহি খাই আছে। হা? কি? কি খাইছে? হাৰিয়া হাৰিয়া তো ইয়াত আৰু মই বেছি টাইম নাথাকোঁ, শুই থাকোঁগৈ। তো ৰাতিপুৱা উঠি আকৌ মেজি জ্বলাবলৈ আছেই। তো ইয়াততো শেষ হোৱা নাই, এনজয় কৰিব নাচিবলৈ আছেই। কিন্তু মোৰ টোপনি লাগিছে আৰু ৰাতিপুৱা উঠিব লাগিব, লগতে তোমালোককো দেখাব লাগিব। তো ব'লা ৰাতিপুৱা লগ পাই আছোঁ। তো এতিয়া বহুত ৰাতি হ'ল, শুই থাকোঁ। ৰাতিপুৱা উঠি আকৌ মেজি জ্বলাব লাগিব। তো ৰাতিপুৱা আকৌ লগ পাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আৰু এতিয়া মেজি জ্বলাইছে, তো এতিয়া মেজি জ্বলোৱা তাত যাওঁ ব'লা। তো তোমালোককো দেখাই আছোঁ।
মিষ্টি মাঘৰো কঙালী ঐ বহাগতে ধেমালি কৰোঁ সবে মিলি হুঁচৰি জুৰু মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল গছৰ ডালত খুলি তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পালা লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা আৰু যদিহে মোৰ চেনেলত নতুনকৈ আহিছা চেনেলটোক ছাবস্ক্ৰাইব কৰিবা লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰি দিবা তো আজিলৈ মানে